ছাত্ৰ-ছাত্ৰীসকল, মই পল্লৱী শইকীয়া, শিমলুগুৰি এল পি স্কুলৰ এছিষ্টেণ্ট টিচাৰ। মই আজি তোমালোকক পাঠ 4ত থকা টকা আৰু পইচাৰ বিষয়ে শিকাবলৈ ওলাইছোঁ। এতিয়া মন কৰিবা, আমি জানো যে 100 পইচাই এটকা হয়। গতিকে আমি যেতিয়া টকাটোক যেতিয়া পইচালৈ নিবলগীয়া হ'ব, তেতিয়া আমি কি কৰিব লাগিব? 100 পইচাৰ লগত যিমান টকা দিয়া থাকিব সেই টকাটোক আমি পূৰণ কৰিব লাগিব। এতিয়া এটা উদাহৰণ লৈ পেলাই আমি চাওঁ আহাচোন। ইয়াত দিয়া আছে 5 টকা। 5 টকাটোক যদি আমি পইচালৈ নিবলগীয়া হয়, তেনেহ'লে আমি কি কৰিম? 5ৰ লগত 100 পইচাটো পূৰণ কৰিব লাগিব। তেতিয়া আমি কিমান পাম? 5 পূৰণ 100 পইচা সমান 500 পইচা। এতিয়া গতিকে 5 টকা 500 পইচা। তাৰপিছত আমি এটা কথা জানিম আহা, টকা আৰু পইচাৰ মাজত সদায় দশমিক চিন বহে। এই ফুটুক এটা দিয়া যায় যে সেইটোক দশমিক চিন বুলি কয়। আৰু দশমিকৰ আগত সদায় টকাটোক লিখা হয় আৰু দশমিকৰ পাছত পইচাটো লিখা হয়। এতিয়া আমি উদাহৰণ এটা দি চাম, চোৱাচোন। ইয়াত দিছে আমাক 5 টকা 40 পইচা। ইয়াত টকাটো হৈছে 5 টকা। এতিয়া 5 টকাটোক আমি আগত বহুৱাম, 5 সংখ্যাটোক। 5ৰ পিছত আমি দশমিক চিনটো দিম। তাৰপিছত আমি পইচাটোক বহুৱাম। ইয়াত আমাক পইচা কিমান দিছে? 40 পইচা। গতিকে ইয়াত আমি 40টো দশমিকৰ পিছত বহালোঁ। এতিয়া ইয়াত হ'ব 5 টকা 40 পইচাটোক যেতিয়া আমি টকাত লিখিম, তেতিয়া ইয়াত হ'ব 5.40 টকা। তাৰপিছত মন কৰিবা, ইয়াত দিছে কিতাপত ইয়াত মনত ৰাখিবা বুলি দিছে যে দশমিকৰ প্ৰকৃত স্থান ওপৰত, খালি বৰ্তমান মুদ্ৰণৰ সুবিধাৰ বাবেহে তলত লিখা হয়। আমি যেতিয়া দশমিকটো যেতিয়া লিখিম, তেতিয়া আমি সদায় লিখোঁতে এনেধৰণে ওপৰত লিখিব লাগিব। কিন্তু কিতাপত যেতিয়া মুদ্ৰণ কৰিব, কিতাপত যেতিয়া দিব, তেতিয়া খালি কিতাপত তলত লিখে দশমিকটো। এতিয়া ইয়াত চোৱা, তলৰ টকা আৰু পইচাখিনি টকালৈ পৰিৱৰ্তন কৰা। এতিয়া এটা আমাক দিয়া আছে 5 টকা 40 পইচা। ইয়াক যেতিয়া আমি টকালৈ পৰিৱৰ্তন কৰিম, তেতিয়া কি হ'ব? 5.40 টকা। টকাটোক দশমিকৰ আগত বহুৱাইছোঁ আৰু পইচাটোক দশমিকৰ পিছত বহাইছোঁ। তাৰপিছত আমাক দিয়া আছে, চোৱা, 10 টকা 75 পইচা। এতিয়া এইটো টকালৈ নিওঁতে কি হ'ব? 10.75 টকা। তাৰপিছত আমাক দিছে 15 টকা 20 পইচা। ইয়াক যেতিয়া আমি লিখিম টকাত, 15.20 টকা। তাৰপিছত এতিয়া হ'ব 3 টকা 90 পইচা। এতিয়া ইয়াক আমি লিখোঁতে কি হ'ব? 3.90 টকা। ঠিক একেদৰে ইয়াত দিছে 57 টকা 50 পইচা। ইয়াত হ'ব 57.50 টকা। তাৰপিছত দিছে 2 টকা 30 পইচা। এইটো হ'ব 2.30 টকা। তাৰপিছত দিছে, চোৱা, 15 টকা 70 পইচা। এতিয়া ইয়াত হ'ব 15.70 টকা। তাৰপিছত দিছে 60 টকা 85 পইচা। এতিয়া ইয়াক আমি লিখোঁতে 60.85 টকা। তাৰপিছত দিছে 76 টকা 76 টকা আৰু 60 পইচা। ইয়াক এতিয়া আমি লিখোঁতে কি হ'ব? 76.60 টকা। ধন্যবাদ।